उदालगुरि जिल्लानि 32 नं भेरगाव काउन्सिल बियाबनि दिमाकुसि साहा बागानाव गोबां जौ मददगिरिफोरा बिपिएफ दोलोआव हाबदों। इउपिपिएल आरो बिजेपि दोलोआ जयनिं खालामनो थाखाय मानसिफोरखौ नागिरगासिनो दं, नाथाय रायजो राजाफोरा बिपिएफ दोलोआव हाबनो थाखाय दैदेनगिरिफोरखौ लिंहरगासिनो दं होननानै बिक्रम दैमारि बिथाङा बुंथियो। उदालगुरि भेरगाव जिल्लानि 32 नं काउन्सिल बियाबनि गोबां गुबुन दोलोनि मावथिफोरा बिपिएफआव हाबनायाव मुखुब जादों। दिनै 32 नं भेरगाव काउन्सिल बियाबनि दिमाकुसि बागानाव मोनसे जयनिं मेल खुंनाय जायो। गोबां जौ हेफाजाबगिरिफोरा ओनसोलारि दोलो बिपिएफ दोलोआव हाबदों। बे हाबाफारियाव बिपिएफ दोलोनि भेरगाव बेंगलि सेलनि नेहाथारि अमरजित पाल, ब्लक नेहाथारि बिक्रम दैमारि, बानजाय नेहाथारि सानसुमा बसुमतारी आरो दोलोनि गोबां दैदेनगिरि मावथिफोरा जयनिं मेलाव बाहागो लादोंमोन। উন্নত হিসাবে খেলিলেও আমার বিপিএফ কবলে একো নাই। বিজেপি ইউপিপিএল একেলগে হব পারে নহব পারে, আমার কবলগা একো নাই। কিন্তু এটা কথা আপনালোকে মনত করক, যোৱা এমপি ইলেকশনত বিজেপি ইউপিপিএল হৈ খেলিছে না খেলা নাই? একেলগে খেলিছে। একেলগে খেলিলেও কোকৰাঝাৰ লোকসভাত লৰেন্স এছলাৰী, প্ৰমোদ বড়ো ডাঙৰ ৰাইট হেণ্ড তেখেতৰ সমষ্টিত হাগ্ৰামা মহিলাৰ লগত এই এমএলএ সেগমেন্ট পৰাজয় হৈছে না নাই? হৈছে। লগতে সালবাৰী আমি জিকিছোঁ, মুছলপুৰত আমি জিকিছোঁ। তেখেতসকলে চৰকাৰ আছে না নাই? বিপিপিএল ইউপিপিএল আৰু বিজেপি আছে না নাই? একেলগে আছে। আমাৰ ওদালগুৰিত গোবিন্দ বসুমতাৰী ডাঙৰীয়া, প্ৰমোদ বড়োৰ লেফ্ট হেণ্ড, বিজেপি ইউপিপিএল একেলগে খেলিছে। তথাপিও ইউপিপিএলৰ কেণ্ডিডেটৰ যিটো এমএলএ সেগমেন্ট, তেখেতৰ এমএলএ সেগমেন্ট বিপিএল লগত পৰাজয় হৈছে। এইটো আমাৰ কাৰণে ভাল হ'ব নাই? সিহঁতৰ পইচা আছে, টকা আছে, পাৱাৰ আছে, পুলিচ প্ৰশাসন আছে, তথাপিও বিপিএল লগত বহুত সমষ্টি হাৰিবলৈ সক্ষম হৈছে। আমি জিকিছোঁ, চালবাৰীত জিকিছোঁ, এই ৰৌতাত 8,000 বেছি পাইছোঁ, এই মঠংগুৰিত জিকিছোঁ, মুছলপুৰত জিকিছোঁ। একেলগে আছিল সিহঁতে। একেলগে খেলিলেও নেখেলিলেও আমাৰ একেলগে ক'বলগৈ একোৱে নাই। থেংক ইউ। আজি আমাৰ এই হাংসাৰা প্ৰাইমাৰী আণ্ডাৰত 100তকৈ অধিক বিজেপি আৰু ইউপিপিএলৰ বিপিএফ লগত যোগদান কৰিছে। তেখেতসকলে কৈছে আমাক একো নালাগে, শান্তি লাগে, কোনো উচ্ছেদ নালাগে। আমাক বিজেপি আৰু ইউপিপিএলে প্ৰতাৰণা কৰিছে, অলপ অলপ পইচা দি পেলাই আমাক ফুচলাব খুজিছে। তেখেতসকলে আমাক 5 বছৰ ঠকালে, অৰুণোদয় নামত ঠকালে, মাটিৰ নামত ঠকালে, উচ্ছেদ নকৰিম বুলি ঠকালে। কিন্তু গোটেই বস্তু ইউপিপিএল আৰু বিজেপিৰ গভৰ্ণমেণ্ট থাকিলেও এই সমস্যা হৈছে। তাৰ কাৰণে আমি বিপিএফ দলে আগতে চৰকাৰ কৰাৰ সময়ত এইবিলাক কৰা নাছিল। তাৰ কাৰণে বিপিএফ লগত আমি থাকি চৰকাৰত সমৰ্থন কৰিম বুলি তেখেতসকলে ওলাই আহিছে। 100তকৈ অধিক কৰ্মকৰ্তাবিলাকে যোগদান কৰিছে। থেংক ইউ। আজি আমাৰ ভেৰগাঁও ব্লক বিপিএফৰ অন্তৰ্গত হাছৰা প্ৰাইমাৰীৰ অধীনত আমাৰ চাহ জনগোষ্ঠীৰ আদিবাসী ভাইসকল মোটামুটি 100ৰো অধিক আজি আমাৰ এই সভাত যোগদান কৰিছে। আৰু তেওঁলোকে এটা কথা স্পষ্টভাৱে কৈছে যে বিজেপি হওক ইউপিপিএল হওক আদিবাসী ভাইসকলৰ যি মানে দাবীসমূহ আছিল, কোনো এটা দাবী আজিলৈকে পূৰণ হোৱা নাই। আৰু হাগ্ৰামাৰ দিনত এই অঞ্চলত কোনো উচ্ছেদ হোৱা নাছিল। উচ্ছেদৰ ক্ষেত্ৰতো তেওঁলোকে ভয় খাইছে। আৰু বিজেপি ইউপিপিএলৰ চৰকাৰ আমাৰ কাউন্সিলত থকাৰ পিছত, ৰাজ্যত থকাৰ পিছত, কেন্দ্ৰত থকাৰ পিছতো তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী, আজি বাগানৰ যিটো মজুৰি 500 টকা বৃদ্ধি কৰাৰ কথা আছিল, হোৱা নাই। ST কৰাৰ কথা আছিল, হোৱা নাই। মাটিৰ পাট্টা দিয়াৰ কথা আছিল, হোৱা নাই। তাৰ পৰিপ্ৰেক্ষিতত ক্ষোভত আজি এইসকল লোকে চৰকাৰ নথকাৰ পিছতো বিপিএফ দলত আহি যোগদান কৰিছে। আজি তেওঁ আদিবাসী ভাইসকলে স্পষ্ট ভাষাত কৈছে অহা দিনত আৰু 6 মানুহ আহি আমাৰ এই বিপিএফ দলত যোগদান কৰিব। আপোনালোকে বিগত দিনত দেখা পাইছে, যোৱা ইলেকশ্যনবোৰত প্ৰমোদ বড়ো যি ধৰণে মানে আদিবাসী হওক এই BTCত 35 লক্ষ জনতাক যি প্ৰতিশ্ৰুতিবোৰ দিছিল, কোনো এটা প্ৰতিশ্ৰুতি তেওঁ ৰাখিবলৈ সক্ষম হোৱা নাই। যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ আমাৰ বিপিএফৰ চৰকাৰ 100% আহিবলৈ সক্ষম হ'ব। ভেৰগাঁও সমষ্টিৰ লগতে BTC অঞ্চলত এবছলিউট মেজৰিটি লৈ পেলাই আমাৰ বিপিএফৰ চৰকাৰ আহিব। ধন্যবাদ।